নমস্কাৰ বন্ধুসকল, মই শ্ৰী ৰূপপ্ৰতীম নাথে ইউটিউব চেনেল ডায়েৰী আছামলৈ স্বাগতম। এইবাৰ মই উপস্থাপন কৰিব লগা বিষয় হ'ল অহাৰ ফুলা ৰোগৰ নহ'বৰ বাবে লোৱা আগতীয়া সাৱধানতাবোৰ কি কি। তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। বন্ধুসকল, মেষ্টাইটিছ নহ'বৰ বাবে আমি গাভিনী অৱস্থাৰ পৰাই সাৱধান হ'ব লাগে। বেছি গাখীৰ দিয়া উচ্চ উৎপাদনক্ষম গাইৰ পোৱালি জন্ম দিয়াৰ এসপ্তাহ 10 দিন আগতেই অহাৰত বেছি গাখীৰ জমা হৈছে নেকি আৰু অহাৰৰ সাধাৰণ কোমলতা ক'ৰবাত কমিছে নেকি লক্ষ্য কৰি থাকিব লাগে। যদি সাধাৰণ কোমলতা কমি অলপমান হ'লেও টান হয় বা গাখীৰ বেছি জমা হয়, তেতিয়া পোৱালি জন্ম নাই হোৱা বুলি ৰ'ব নালাগে, গাখীৰ খীৰাই দিব লাগে। অৱশ্যে পোৱালি জন্ম দিয়াৰ আগতে একেৰাহে প্ৰতিদিনে খীৰাব নালাগে, মাত্ৰ অহাৰৰ অলপমান যি কঠিনতা বা টানখিনি নাইকিয়া হ'বলৈ দিব লাগে। 2 নং সাৱধানতা, গাই জগাৰ পাছত পোৱালিৰ কৰণীয়খিনি কৰি পোৱালিয়ে যিমান গাখীৰ খায়, অৰ্থাৎ যিমান কলষ্ট্ৰাম আৰু ফেঁহু খাই খাব দিব লাগে। পৰাপক্ষত পোৱালিয়ে থিয় হৈ ফেঁহু খোৱালৈ বাট নাচাই ফেঁহু খীৰাই দুবদানিত খুৱাব লাগে। ফেঁহু একেবাৰতে সম্পূৰ্ণকৈ খীৰাই শেষ কৰিব লাগে। বেছি গাখীৰ দিয়া গাইৰ ফেঁহু বেছিকৈ ওলায়, অৰ্থাৎ 1-2 লিটাৰৰ সলনি যদি 6-7 লিটাৰ ফেঁহু দিলেও এজনৰ যদি হাত বিষায় আন এজনে হ'লেও একেৰাহে খীৰাই অহাৰত ফেঁহু শেষ কৰি খীৰাব লাগে। সেইদৰে প্ৰতিদিনে 2 বেলা গাখীৰ খীৰাওঁতে অহাৰত গাখীৰ ৰ'ব নালাগে। 3 নং সাৱধানতা, 7 মিনিটৰ ভিতৰত গাখীৰ খীৰাই খুৱাব লাগে। বেছি গাখীৰ দিয়া গাইক পাৰিলে দুফালে দুজন বহি খীৰাব লাগে। 4 নং সাৱধানতা, গাখীৰ খীৰোৱাৰ পাছত 45 মিনিট সময় গাইজনীয়ে শুবলৈ দিব নালাগে, কাৰণ এই সময়খিনিত অহাৰৰ বাটৰ ফুটাবোৰ খোল খাই থাকে। এই সময়খিনিত শুকান কেটেল ফিড বা ঘাঁহ খেৰ আদি খাবলৈ দিব লাগে। 5 নং সাৱধানতা, গাখীৰ খীৰোৱাৰ আগত আৰু পাছত চাবোনেৰে হাত ধুব লাগে। গোটেই অহাৰখন 3-4 আয়ডিন বা পটাছ পানীৰে ধুব লাগে। গাখীৰ খীৰোৱাৰ পাছত অহাৰখন চাফা কৰি স্প্ৰে কৰিব লাগে। 6 নং সাৱধানতা, গোহালিলৈ নতুনকৈ অহা গাইক অহাৰ ফুলা ৰোগ আছে নেকি ভালকৈ পৰীক্ষা কৰিব লাগে। অহাৰ ফুলা ৰোগ হোৱা গাইক ভাল গাইৰ পৰা সম্পূৰ্ণকৈ একাষৰীয়াকৈ অৰ্থাৎ বেলেগকৈ ৰাখিব লাগে আৰু চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাব লাগে। 7 নং সাৱধানতা, গোহালি পৰিষ্কাৰ আৰু শুকান হ'ব লাগে। গাইসমূহ দিনত যি ঠাইত বান্ধে বা ৰাখে সেই ঠাইত ৰাতি ৰাখিব নালাগে আৰু ৰাতি ৰখা ঠাইত দিনত ৰাখিব নালাগে। গোহালিৰ মজিয়াখন প্ৰতি 6-7 দিনৰ মূৰে মূৰে পটাছ পানী বা ব্লিচিং পানীৰে ধুব লাগে। 8 নং সাৱধানতা, কোনো গাইৰ অহাৰ ফুলা ৰোগত ভুগিছে নেকি প্ৰতিদিনে লক্ষ্য কৰিব লাগে। বিশেষকৈ গাখীৰ খীৰাই উঠি চাকিলে পিঠাগুড়িৰ দৰে সৰু সৰু গাখীৰৰ টুকুৰা ওলায় নেকি বা গাখীৰ গৰমাওঁতে গাখীৰ ফাটে নেকি মন কৰিব লাগে। 9 নং সাৱধানতা হ'ল সন্তুলিত আহাৰ আমি গাইজনীহঁতক খুৱাব লাগে। বন্ধুসকল, এইখিনি সাৱধানতা ল'লেই গাইজনীহঁতক অহাৰ ফুলা ৰোগৰ সংক্ৰমণৰ পৰা বচাই ৰাখিব পৰা যায় আৰু আমি বহুত লোকচানৰ পৰা বাচিব পাৰোঁ। বন্ধুসকল, ডায়েৰী ফাৰ্মৰ দ্বাৰা লোকচানৰ সন্মুখীন হৈ লাভৱান হোৱাৰ আশাৰে অসমত যেনে শ্বেত বিপ্লৱৰ সূচনা হয় তাৰ কামনাৰে আজিলৈ বিদায়। জয় আই অসম, জয় হিন্দ।